এবাৰতে ভাঙা হয় হাতে জোৰকে মাৰা অঁ হৈ গ'ল আমাৰ আগত আহি গ'ল আছোঁ দুলীয়াজানৰ এখন চেলুনত আৰু আজি যাম গুৱাহাটীলৈ। তাৰ আগতে চুলি দাড়ি কাটি অলপ ধুনীয়া হৈ লওঁ। আৰু এইফালে লগৰটোৰ চুলি কাটি আছে আৰু ইয়াৰ পিছতে মই বহি ল'লোঁ চুলি কটাবলৈ। তাৰপিছত লগ পাই আছোঁ আৰু ৰুমত গৈ ধুনীয়াকৈ গা পা ধুই আমি দুটা আহি গ'লোঁ ষ্টেচনলৈ। ষ্টেচনত আহি ট্ৰেইন অহা নাই, বহি আছোঁ। তাৰপৰা এইফালে আকৌ আহিব আৰু মানে ট্ৰেইন এখন ৰৈ আছে আৰু এইফালে আমাৰ ট্ৰেইনখনেই এখন লাইট জ্বলাই আহি আছে। এইখনটো গৈছেগৈ ন কিমান নম্বৰ আছিলে হা এইটো আৰু ওপৰত এটা আৰু উঠি ল'লোঁ এতিয়া ওপৰত আৰু এফালে আজি পূৰা খালী আছে। এতিয়া নামৰূপ পাইছোঁ যিহেতু এতিয়া পূৰা খালী, কিন্তু ৰাস্তাত গোটেই ভিৰ লাগি যাব মানুহ, মানে আগলৈ মানুহ উঠিব আৰু কিন্তু গোটেই খালী হৈ আছে। আৰু ইজনে দাদাজনে পূৰা মোবাইল চাই চাই গৈ আছে আৰু এইফালে চব ব'লক এতিয়া গৈ থাকোঁ আৰু ৰাতিপুৱাহে লগ পাম। শুই থাকোঁতে আহি গ'ল আৰু টিটিজনক বোলে আই ডি প্ৰুফ দেখাব লাগে। ময়ো বোলো চাই লওঁ মোৰ আই ডি প্ৰুফ। আৰু ৰাতি ধুনীয়াকৈ টোপনিটো মাৰি এতিয়া উঠি ল'লোঁ। উঠি মুখ হাত ধুই আৰু চাওক এইটো বাহিৰৰ ভিউটো। আৰু 1 ঘণ্টামানৰ ৰাস্তা আছে আৰু পাই যাম গুৱাহাটী। আৰু ব'লক গৈ থাকোঁ। ফাইনেলি গুৱাহাটী ষ্টেচন সোমাই দিলে আমাৰ ট্ৰেইনখন আৰু আহি পাই গ'লোঁ গুৱাহাটী ষ্টেচন। ষ্টেচনৰ পৰা ওলাই এইফালে এখন আছে ট্ৰেইনৰ দবাৰ ৰেষ্টুৰেণ্ট আৰু এইটো গুৱাহাটী ষ্টেচনটো। আৰু আমি যাম এতিয়া কামাখ্যা মন্দিৰলৈ। আৰু এইফালে আমি আহি ৰৈ দিলোঁ ইয়াত আৰু ইয়াত বাছত উঠিম। বাছত উঠি আমি যাম কামাখ্যা মন্দিৰৰ গেটৰ ওচৰলৈ। আৰু গেটৰ পৰা আমি উঠি ল'লোঁ এখন গাড়ীত উঠি আমি এতিয়া যাম কামাখ্যা মন্দিৰ ওচৰলৈ। আৰু এইফালে আমি দুটা আহি গ'লোঁ মন্দিৰত সোমোৱাৰ আগে আগে গা ধুবলৈ। আৰু গা ধোৱা পাৰ পাৰ্চন 50 টকাকৈ, মানে দুইজনৰ 100 টকা হৈছে। আৰু গা পা ধুই আহি আমি পূজাৰ কাৰণে বস্তুখিনি কিনি ল'লোঁ আৰু এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈকে। আৰু ব'লক আপোনালোকেও চাই যাওক। এইফালে হয় Bahaya Kalmapanta. Bahaya Kalmapanta.
উৰাব পাৰি ন? নিজে বসে আছে এটা আমার সাথে ঐ সুধি আছে কিবা নাম হা কি নাম সুধি আছে ব'লা এইফালে এণ্ট্ৰি নি anh ta đang duy đi coi ông lúc coi ông cóที่ที่จะต้องลูกปฏิบัติ আৰু মন্দিৰৰ ভিতৰত সোমোৱা আমাৰ হৈ গ'ল আৰু এইফালে ময়ো চাকি জ্বলাই ল'লোঁ আৰু এইফালে ই জ্বলাই আছে এতিয়া লগৰটোৱে আৰু আপোনালোকে পৰিৱেশটো চাওক মানুহৰ বহুত ভিৰ আজি কিন্তু মানুহ ধেৰ আহিছে নাই এইবিলাক ইয়াতে বহিছে দেখিছেন মা এইকেইটাই মূৰ্তি মানে মানুহ কিন্তু ধেৰকৈ আছে মন্দিৰৰ ওপৰৰ সেইকেইটা সোণৰ হয় মানে এতিয়া নতুনকৈ লগাইছিলে আৰু আমি মন্দিৰত চাকি তাকি চব জ্বলাই কৰি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এইফালে আহি পাই গ'লোহি গেটখনৰ ওচৰত আৰু নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোক গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈছিলোঁ আমি বাইক লৈ সেইটো দেখুৱাম